গৰু বিহুৰ দিনাখন বজালীৰ গোবিন্দপুৰ সত্ৰত গৰুৰ ফেশ্বন শ্ব'। ৰেম্পত আকৰ্ষণীয় সাজপাৰেৰে সজাই অনা হ'ল চহা ৰাইজৰ বুকুৰ আপোন গোধনক। সাধাৰণতে নিজা সাচোন কাচোনেৰে সুন্দৰীসকল থাকে সৌন্দৰ্য প্ৰতিযোগিতাত। পিছে কৃষক আৰু গৌপালকে ৰেম্পত আনিলে গোধনক। চাওক এই বিশেষ ব্যতিক্ৰমী গৰুৰ ফেশ্বন শ্ব'। সুন্দৰীৰ সলনি ৰেম্পত কৃষকৰ কাষত গোধন। এয়াও এক সৌন্দৰ্য প্ৰতিযোগিতা। বিগত 12 বছৰ ধৰি বজালীৰ ঐতিহ্যপূৰ্ণ গোবিন্দপুৰ সত্ৰ চৌহদত অনুষ্ঠিত কৰি অহা হৈছে এই প্ৰতিযোগিতা। মূলতঃ কৃষক ৰাইজক আৰু গৌপালকক উৎসাহ যোগোৱাৰ উদ্দেশ্যে গৰু বিহুৰ দিনাখন আয়োজন কৰা হয় এই ব্যতিক্ৰমী প্ৰতিযোগিতাৰ। পুৱাতে মাহ হালধিৰে নোৱাই ধুৱাই গোধনক পাট মুগা বৰণীয়া কাপোৰ, বিহুৱান, লাও বেঙেনা তথা পৰম্পৰাগত সম্পদেৰে সজাই পৰাই অনা হয় ৰেম্পলৈ। ৰেম্প সজোৱা হয় ধুতি, গামোচা, নাঙল, যুঁৱলিকে ধৰি অসমীয়া সম্পদেৰে। ৰাজ্যৰ ভিতৰতে প্ৰথমখন গৰুৰ ফেশ্বন শ্ব' বুলি পৰিগণিত অনুষ্ঠানটিত অঞ্চলটোৰ ৰাইজৰ লগতে দূৰ দূৰণিৰ ৰাইজে ভিৰ কৰে। বিহু হুঁচৰিৰে আদৰি অনা হয় গোধনক। গৰু দিব জাত জাত, মায়ে সৰু বাপে সৰু, তই হলি বৰ। আজি কিয় লৈ আহিছে গৰুটোৰ ইয়াত? সৌন্দৰ্য প্ৰতিযোগিতা আমাক এই গাঁৱত হয়, সেইকাৰণে আহিছোঁ আমি এটা পুৰস্কাৰ দিয়াৰ কাৰণে। হয়, আজি গৰুক লৈ গৈছিলে নাই? গৰুক লৈ গৈছোঁ, নদীত নিছিলে? হয় নেকি? দীঘলতি দীঘল পাত, গৰু কোব জাত জাত, মায়ে সৰু বাপে হলি তই হলি বৰ গৰু। ব্যুরো রিপোর্ট, প্রাইম টাইম নিউজ।